হৈ আছিল আলোচনা ভালে ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই আজি অপেনলি কৈছোঁ মই যে UPPL চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট BPF দলৰ ট্ৰাইনিয়েল কনফাৰেন্স, ইয়াত বডি ফৰ্মেশ্যন কৰা হৈছে। পুৰাণা বডিটোৱে আকৌ আপগ্ৰেড কৰি লৈছে ইহঁতে, যেন খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিচাপে, 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছোঁ কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল, মুঠতে পজিটিভ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 6টা সমষ্টি আছে, 6টা সমষ্টিও জিকাৰ সম্ভাৱনাটো বেছি, সেইটো মই দেখিবলৈ পাইছোঁ। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেণ্ট হৈছে সেইটো চালে এনেই গম পায় যে কোকৰাঝাৰ জিলাত 6টা সমষ্টিটো 100% জিকিব, খুব ভাল। আৰু UPPL মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয় লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে BTCৰ পৰা BPF আৰু UPPL লগ লাগি BJPক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয় লৈহে আলোচনা কৰিছে। তাৰমানে BPF UPPL আগন্তুক BTC নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে BJPক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, হৈ থাকক, আমাৰ ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব, সেইকাৰণে আপোনালোকে BPF কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিফ পদত দিয়ে, নাই, এইবিলাক মোক চিফ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ হ'ল কথাটো হ'ল UPPL BPF কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয় লৈ আলোচনা হৈছে। আৰু BJPক ইয়াৰ পৰা আউট কৰিব লাগে। UPPLৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিশ্যন, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ, বাছ কথা সেইটো। 2025ত আমি যিটো দেখিবলৈ পাইছোঁ BPFে আৰামত চৰকাৰ বনাব। BPFটো অকলে খেলিব, BPF অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি UPPL আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? মুঠতে BPFে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব BPFে। সেইখন মানে আমি এবছলুট মেজৰিটি পামেই, মুঠতে এবছলুট মেজৰিটি পাম। আমি 25টা তলত BPF দলে নাপায়। হৈ আছিল আলোচনা ভালে ভালে চলি আছে, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই আজি অপেনলি কৈছোঁ মই যে UPPL চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। নাই, সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে ভালে চলিব। মুঠতে সেইটো সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ BTC ডিপাৰ্টমেণ্ট, BTCয়ে বনাব, এইটো BTCয়ে বনাব লাগে মোৰ হিচাপত। সেইখিনি কথা থেংক ইউ। চিটলিত বাই ইলেকশ্যন হ'বলৈ গৈ আছে, আমি জিকিম, খেলিম আমি মুঠতে দেই।